সন্তান এতিয়া আমাৰ জানে মাংস বনাব লৈছে সিহঁতৰ ডেইলি ষ্টাইলত বনাব এতিয়া সেয়েহে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ চাওকচোন ইফালে চাক নহৰু আদা গোটাকৈ লৈছে আৰু এইফালে নহৰু আদা ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছে এইফালে ইয়াত পিঁয়াজ কাটি লৈছে মিহি মিহিকৈ আৰু আলু টুকুৰাকৈ কাটি লৈছে তাৰপিছৰখিনি আপোনালোকক দেখুৱাই থাকিম ইফালে ইয়াত চাওক তাই দিল্লীত বিয়া হৈছে তাই এটা ইউটিউব চেনেল আছে আপোনালোকে অলপ মৰম চেনেহ কৰি দিব চেনেলটো ন এইফালে আমাৰ পৰি এয়া ইফালে চাব আমাৰ আলহী এইফালে হৈছে জোনমণি নমস্কাৰ দিয়া এইফালে আমাৰ তিলিকা বৌ এইফালে হানি হানি সিং হানি 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 কিবা কৈ দিয়াচোন তাই হেৰিয়ে নকৰে এইফালে আমাৰ ল'ৰা এই বেগটো যে কাপোৰ দিছিলে তুমি এনেকুৱা ষ্টাইলত কিনি ল'বা তেতিয়া একো দৰকাৰ নাই মন গ'লে কৰিলা তেতিয়া এটা লাইট লগাই ল'বা সৰুকৈ নহ'লে একেবাৰে চোলা বোলা হেৰি যেতিয়া এইটো মনিটাইজ হ'ব জ্বলা দেখুৱাচোন কি কণীটো ভাগে যে সেইটো কাৰণে কান্দি আছে কাজু কাজু বেয়া নহয় ন কাইলৈ খালে হ'ল কাইলৈ ৰাতিপুৱা নাস্তা আটা কৰি কৰিম তাতো আটাখিনি নানিলে কেলে বনাই দিলোঁ তুমি ইহঁতে এইফালে চাহ মাংস ভাজা হৈ গৈছে গৈ অলপ সময় ভিতৰত লাইটৰ পোহৰটো কম কাৰণে অলপ মানে আন্ধাৰ পৰিছে ওপৰৰ পৰা দেখালে চাহ কি ধুনীয়াকৈ ৰংটো হৈ গৈছে আন্ধাৰ পৰিছে এয়া চাহ কি ধুনীয়াকৈ বনাইছে এয়া ডেইলি খানা ডেইলি খানা দেখিছেতো খাব আৰু আজি দেই চাহ এয়া কি ধুনীয়াকৈ ভাজা হৈছে ৰংটো চাওকচোন একদম কা জিভা পানী গৈছে ক'ব দেই কি ধুনীয়া হৈছে একদম এতিয়া ইয়াত গৰম পানীৰ লগত ঢালি দিছে এয়া চাওক কি ধুনীয়া ৰং উঠিছে মজা দেখি খাওঁ খালে আহিছিলে মোৰ জিভা পানী পৰি গৈছে কিন্তু এয়া চাওক আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে এয়া চাওক আমাৰ ইমাই বনাইছে দেই কেনেকুৱা হৈছে জনাব এয়া চাওক এতিয়া উতলিব দিব তাৰপিছত অলপ দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো এতিয়া পানী ধৰাৰ পিছত যায় ইয়াত গৰম মছলা অলপ দিব চাহী গৰম মছলা তাৰপিছত আৰু কিবা দিবানে একো নিদিওঁ লৰাই আছোঁ লৰাইতে উতলিব দিম এতিয়া উতলিব দিব তাৰপিছত আপোনালোকৰ সৈতে একেলগে খাম আমি
কেনেকুৱা লাগিল ক'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ওচৰতে দেখা বেল আইকনটো টিপি দিব তেতিয়াহে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব এতিয়া চাওক এয়া চাওক কি ধুনীয়া হৈছে নহয় বা এবাৰ চাই লওক আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হৈছে ৰংটোৱে দেখি কিবা লাগি গৈছে মানে এনেকুৱা লাগিছে যে মোক খাই দিম এতিয়া কি মজা হৈছে দেই কা জিভাপানী পৰিছে ক'ব দেই একো নাই লাষ্টত কাটিব ধুনীয়া হৈছে হৈ গ'ল বুলি কয় এতিয়া আমাৰ হৈ গ'ল নমাই দিম এতিয়া আপোনালোকৰ সৈতে একেলগে খাম খাওঁতে দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া ভাত বাঢ়িব লৈছোঁ গোটেই একদম সমস্ত বস্তু উলিয়াই লৈছোঁ দেই বেয়া নাপাব কিন্তু কেৰাহী চাহী চব উলিয়াই লৈছোঁ এনেকৈ এতিয়া ভাত খাম আৰু চাই থাকিব এইফালে এয়া কণী ভাজি এইফালে দালি আৰু এইফালে মাংস ধুনীয়াকৈ খাম এতিয়া আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকন টিপি দিব তেতিয়াহে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই ভাল লাগিলে কমেণ্ট কৰিব